এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলো ভালে আছে। আমাৰো বৰ্তমান ভাল। মই আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' মানে ইটিং চেলেঞ্জ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব, আৰু শেষত ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনে পালে। আজি মোৰ চেলেঞ্জত মানে খাবলৈ আছে মোৰ ভাত লৈছোঁ মই, তাৰপিছত এয়া নিমখ জলকীয়া লৈছোঁ, তাৰপিছতে পিঁয়াজ তিয়ঁহ কাটিছোঁ, এয়া ভেন্দি ভাজি, তাৰপিছতে এয়া ভাতকেৰেলা ভাজি, তাৰপিছত গাহৰি মাংস আৰু আলু ভাজি, এইটো তাৰপিছত পোৰা গাহৰি মাংস, আৰু এয়া বন শাক আৰু গাহৰি মাংস ভজা, তাৰপিছত এয়া খৰিচা আৰু গাহৰি মাংসৰ জোল। নহ'লে মই খাই লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। অকল লৈ পেলাই থাকাচোন। ভাত খোৱাগে গাহৰি মাংস এতিয়া